সদৌ অসম কৈবৰ্ত যুৱ ছাত্ৰ সন্মিলনে চৰকাৰলৈ বাৰে বাৰে আবেদন কৰিছে কৈবৰ্ত জনগোষ্ঠীটোক স্বায়ত্তশাসন পালন কৰক। চৰকাৰলৈ বাৰে বাৰে আবেদন কৰাৰ পাছতো এতিয়ালৈকে চৰকাৰে কোনো এটা দায়িত্ব হাতত তুলি ল'ব পৰা নাই। সেইকাৰণে সদৌ অসম কৈবৰ্ত যুৱ ছাত্ৰ সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদকে অসম চৰকাৰক আমি কেইবাবাৰো দাবী জনাই আহিছোঁ যে আমাৰ কৈবৰ্ত জনগোষ্ঠীক স্বায়ত্তশাসন প্ৰদান কৰিব লাগে। ইতিমধ্যে আমি এলানি কাৰ্যসূচী কৰিলোঁ। তাৰ পাছতো অসম চৰকাৰে আজিতো এই ক্ষেত্ৰত আমাক কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা। আমি অসম চৰকাৰক আহ্বান জনাবলৈ বিচাৰিছোঁ যে কৈবৰ্ত জনগোষ্ঠীটো এটা সৰল আৰু একেবাৰে নিষ্পেষিত শোষিত এটা জাতি হৈ আছে বৰ্তমান সময়খিনিত। ইয়াৰ বিভিন্ন কাৰণ আছে। অৰ্থনৈতিক দিশত কৈবৰ্ত জনগোষ্ঠী পিছ পৰি আছে, ৰাজনৈতিক, শৈক্ষিক, আৰ্থিক বা শিল্পী, সামাজিক ক্ষেত্ৰত সকলো দিশতে কৈবৰ্ত জনগোষ্ঠীটো পিছ পৰি আছে। আমি ভাবিছোঁ যে চৰকাৰখনে কৈ আছে সকলোৱে সমিল মিলে এখন চৰকাৰ গঠন কৰিছে, তেখেতসকলে এই কৈবৰ্ত জনগোষ্ঠীটোক স্বায়ত্তশাসন প্ৰদান কৰা তেখেতসকলে কিয় আপত্তি বা কি বাধা আছে এই কথাটো আমি বুজি পোৱা নাই। এটা কথা আমি স্পষ্টকৈ জনাই দিব বিচাৰিছোঁ যে আমি আগন্তুক যি কাৰ্যসূচী ঘোষণা কৰিছিলোঁ, যিহেতু আমাৰ কাৰ্যসূচী চলি আছিলে, আমাৰ কিছু কাৰণবশতঃ আমি কাৰ্যসূচী স্থগিত ৰাখিছিলোঁ। সেয়ে পুনৰ আমি কৈবৰ্ত জনগোষ্ঠীৰ শদিয়াৰ পৰা ধুবুৰীলৈকে আমাৰ যি কৈবৰ্ত জনগোষ্ঠী আছে সকলো একত্ৰিত হৈ আমি পুনৰ আন্দোলনৰ কাৰ্যসূচী আমি হাতত ল'ম। যদি স্বায়ত্তশাসন নিদিয়ে আপোনালোকৰ ভৱিষ্যত পৰিকল্পনা কি? আমি স্বায়ত্তশাসন চৰকাৰে তেখেতসকলক আমি দাবী জনাই আহিছোঁ, তেখেতসকলে আমাক গুৰুত্ব প্ৰদান কৰা নাই। আমি ইতিমধ্যে আমাৰ যি কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা, এই কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত আমি সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ যে যদিহে আমি প্ৰথম পৰ্যায়ত আমাৰ জিলাসমূহত আমি আমাৰ কাৰ্যসূচী গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ আমাৰ কাৰ্যসূচী আৰম্ভ কৰিম, তাৰপিছত আমি গুৱাহাটী, পৰৱৰ্তী সময়ত আমি দিল্লী যন্তৰ মন্তৰ আমাৰ এলানি কাৰ্যসূচী ঘোষণা কৰা হৈছে। আমি সেয়েহে এটা নিৰ্দিষ্ট পৰিকল্পনা আছে, সেই পৰিকল্পনালৈকে আমি বাট চাই আছোঁ আৰু আশা কৰিছোঁ যে অসম চৰকাৰখনে এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা বহন কৰিব।